আমি আজি এক্স-এন-ডি-পি ওয়েলফেয়ার এসোসিয়েশন হিসাবে বাক্সা জিলার বর্মাত আমি এটা এক্সিকিউটিভ মিটিংত আমি মিলিত হয়েছোঁ আৰু আমি এক্স-এন-ডি-পি হিসাবে আজি মিটিংত যোৱা 2020 27 জানুৱাৰীত যি আমাৰ বিটিআৰ চুক্তি হৈছিলে সেই চুক্তিৰ দফা মতে আমাৰ দফাত যিমানখিনি আমাৰ ইস্যুজ আছে যিমানখিনি আৰ্টিকেল আছে এই আৰ্টিকেলবিলাকত পইণ্টছবিলাকৰ আমাৰ মানে গোটেই পইণ্টছটো আমি সামৰি পেলাই কোনটো ইমপ্লিমেণ্ট হ'ল কোনটো ইমপ্লিমেণ্ট নহ'ল সেই বিষয়ে আমি বিতংভাৱে আমি আলোচনা কৰিছোঁ কিয়নো আমাৰ এক্স-এন-ডি-পি হিচাপে যোৱা 2020ত যি চুক্তি হৈছিলে ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্ট ইয়াতে হাইকোৰ্ট কৰিবলৈ এটা এগ্ৰিমেণ্ট হ'ল সেই এগ্ৰিমেণ্ট হোৱা আজি প্ৰায় 6 বছৰ হ'বলৈ গৈ আছে কিন্তু এতিয়ালৈকে বহুতখিনি দফা এতিয়ালৈকে মানে ইমপ্লিমেণ্ট হোৱা নাই সেইভাৱে আমি বিতংভাৱে এইটো আলোচনা কৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমি এইটো দাবী জনাইছোঁ যে এই মানে দফাবিলাক বা ইমপ্লিমেণ্ট কৰিব লাগে অতি সোনকালে কিয়নো আমাৰ এতিয়ালৈকে এক্স-এন-ডি-পি হিচাপে যিমানখিনি আমাৰ কেছ আছিলে সেই কেছলৈ এতিয়ালৈকে উইথড্ৰ হোৱা নাই আৰু যি এক্স-গ্ৰেচিয়া দিব লাগিছিলে যিবিলাক মানে শ্বহীদ আছিল সেই শ্বহীদ এতিয়ালৈকে প্ৰায় 800 জনৰ অলপ ওপৰত দিছে এতিয়ালৈকে প্ৰায় 2000ৰ অধিক এতিয়ালৈকে দিয়া নাই এইটো অতি সোনকালে দিব লাগে আৰু একৰৰ দফা মতে আমাৰ এইখিনি এৰিয়াত বহুতখিনি মানে ইনষ্টিটিউশ্যন স্থাপন কৰিব লাগিছিলে সেই ইনষ্টিটিউশ্যন স্থাপন এতিয়ালৈকে হোৱা নাই উদাহৰণস্বৰূপে আমাৰ বাক্সাৰ বৰমাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব লাগিছিলে ওদালগুৰিত ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব লাগিছিলে এইটো এতিয়ালৈকে হোৱা নাই আনকি যিটো চেংচন হৈছে বাক্সা জিলাৰ শালবাৰীত বড়োলেণ্ড মুভমেণ্ট মেমৰিয়েল এটা মিউজিয়াম হিচাপে এটা স্থাপন মানে কৰিবৰ কাৰণে অলৰেডি এইটো টেণ্ডাৰো হৈ গ'ল চেংচনো হৈ গ'ল কিন্তু বৰ্তমান যিটো মানে কাম এইটো বিটিআৰ চৰকাৰ তথা BTC মানে প্ৰশাসনে এতিয়ালৈকে বন্ধ কৰি থৈছে বুলি আমি এইটো গম পাইছোঁ এইটো এই জাগাত আমি প্ৰায় 1 মাহ আগত আমি এইটো তাতে গৈ পেলাই আমি চালোঁ আৰু ডিমাণ্ডো দিছিলোঁ এইটো অতি সোনকালে এইটো আমাৰ মুভমেণ্টৰ মেমৰি হিচাপে এইটো কিবা কৰিব লাগে পূৰ্ণাংগভাৱে কিবা কৰিব লাগে সম্পূৰ্ণ মানে বনাব লাগে এইফালে আমি দাবী জনাইছিলোঁ এইকাৰণে আজি এইটো লৈ পেলাই আমি চৰকাৰলৈ এটা দাবী জনাব বিচাৰিছোঁ যিমানখিনি আমাৰ এক্স-এন-ডি-পি ৰিলেটেড কেছ বা এক্স-গ্ৰেচিয়া এইটো পাব লাগে কেছবিলাক উইথড্ৰ কৰিব লাগে এইটো অতি সোনকালে কৰিব লাগে আৰু প্ৰতি বছৰে এক্স-গ্ৰেচিয়া হিচাপে আমাৰ 27 জানুৱাৰীৰ যিটো একৰ্ড ডে পালন কৰে সেই একৰ্ড ডে পালনৰ সময়ত প্ৰায় যোৱা 5টা বছৰত আমি কিছু অংশ হ'লেও আমি পাই আছিলোঁ কিন্তু এই বছৰ আজি 23 তাৰিখ হৈ গ'ল জানুৱাৰীৰ এতিয়ালৈকে কোনো খবৰ নাই এই বছৰ দিব না নাই এইটো আমি নাজানো আৰু এইকাৰণে এইটো লৈ পেলাই আমি আজি গোটেই ইয়াৰ মানে বিটিআৰ একৰৰ যিটো দফা সেই দফাটো বিশ্লেষণ কৰি পেলাই আমি আলোচনা কৰিছোঁ এই কিবাটোৱে আজি মূল কিবা আছিলে আৰু লগতে যোৱা মানে 19 জানুৱাৰী কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত যি এটা চাওতাল আৰু বড়োৰ লগত যি মিছআণ্ডাৰষ্টেণ্ডিং হৈ পেলাই যিটো সংঘৰ্ষ হৈ গ'ল সেই সংঘৰ্ষৰ আমি মানে দুখ প্ৰকাশ কৰিছোঁ দুখিত এইটো হ'ব নালাগিছিলে আমি এইকাৰণে আজি এক্স-এন-ডি-পি ওয়েলফেয়াৰ এছ'চিয়েশ্যন হিচাপে আমি উভয় পক্ষ চাওতাল আৰু বড়ো উভয় পক্ষত আমি মানে অনুৰোধ জনাইছোঁ আৰু লগতে যিবিলাক মানে নেশ্যনেল যিবিলাক মানে জাতীয় সংগঠন তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যাতে আমি পিচ
বা শান্তি সম্প্ৰীতি আমি বজাই ৰাখে চবেই যাতে এইটো চৰকাৰ বা সামাজিকভাৱে চবেই দায়িত্ব ল'ব লাগিব চৰকাৰক সহায় কৰিব লাগিব বুলি আমি এইটো আহ্বান জনাইছোঁ এতিয়াতো ৰূপায়ণ কৰিব লাগিলে মানে আপনার গফুরলৈকে বাঢ়িব লাগিছিলে আমাৰ বিটিআৰ মানে এৰিয়াটো এটা গফুৰলৈকে বাঢ়িছে এতিয়ালৈকে কোনো মানে গাঁওবিলাক এতিয়ালৈকে সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত হোৱা নাই আৰু আমাৰ যিটো এতিয়া BTCত যিটো মানে 40টা সমষ্টি আছে MCLA সমষ্টি 40টা আছে এইটো 60টা আৰু মানে 20টা বাঢ়াব লাগিছিলে এতিয়াও বাঢ়া নাই এইখিনি এইবিলাকো আমি মানে প্ৰতি ৰিভিউ মিটিঙতে এইটো কোৱা হয় যোৱা জানুৱাৰী 8 তাৰিখতো মানে ভিডিঅ' কনফাৰেন্স দ্বাৰা দি মিটিং এটা হৈছিলে সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্ট আৰু আমাৰ শক্তিকাৰী দল মাজত এইটো আমি আলোচনা কৰিছোঁ মানে এনেকৈ প্ৰায় 5 মাহ 6 মাহ মুৰি এনেকৈ হৈ থাকে কিন্তু এতিয়ালৈকে হোৱা নাই এইটো অতি সোনকালে কৰিব লাগে বুলি আমি দাবী জনাই আহিছোঁ